মালিকজনৰ নাম কি আছিল? নমস্কাৰ, মই কল্যাণ চন্দ্ৰ দত্ত পাই। আহক আহক বহকহি। আহক। কল্যাণ দা, এয়া দেউতা। নমস্কাৰ। এয়া মা আৰু এয়া মোৰ ভণ্টি পৰিস্মিতা ৰায়বৰুৱা। নমস্কাৰ। ঐ এখেতে নহয়? হয়। কৃষ্ণ এগৰাকী। এয়া কি কৰে? মই আপোনাতকৈ সৰু। দেখিলে গম পাই নহয়। পিছে বৰ ভয় লাগে পাই। ভয়? অৱতাৰ। শিক্ষাগুৰুসকল হৈছে মা সৰস্বতীৰ অৱতাৰ। দায়দোষ নধৰিবাই। বাহ, কি সুন্দৰ চিন্তাধাৰা দত্ত। মোৰ ছোৱালী তোমাৰ ইয়াত থাকি বেছ ভাল পাব। ধন্যবাদ খুৰাইদেউ, ধন্যবাদ। মোৰ এই সুন্দৰ চিন্তাধাৰাৰ শলাগ এই অঞ্চলৰ বহু গুণী জ্ঞানী ব্যক্তিয়ে লয়। কিন্তু মোৰ এই প্ৰেৰণাৰ উৎস কোন জানেনে? আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ গণশিল্পী ভূপেন দা। বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা খানে। এষাৰ কম কথা কৈছেনে? হয়, ডিঙি শুকাই গ'ল দেহি। ৰ'ব, মই সাউতকে চাহ এটুপি বাকী আনো পাই। হয়। মানুহজন নৰ্মেল নে? ৰ'বা, চিজাৰিয়ান যদি এতিয়াতো কেনেকৈ গম পাব? গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ চাৱাৰ কৈছে নেকি? 1000 টকা। অলপ কম হোৱা নাইনে? এটেচ নহয় যে। এই সকলোবোৰৰ মেইনটেনেন্স, কেতিয়াবা চাহ, কাৰেণ্টৰ বিল মিলাই 1000 টকা। সৰ্বমুঠ মাত্ৰ 5000 টকা পায়। সেইটো কোৱা দাম নে দিয়া দাম? কোৱা দাম খুৰাইদেউ, আপুনি 2000 দিলেই হ'ব। ইমান কমি গ'ল যে? 2000 টকা কাটিছো ৰাজহুৱা স্বাৰ্থত। ইমান ডাঙৰ ঘৰৰ পঢ়া শুনা কৰা ছোৱালী গাঁৱত শিক্ষকতা কৰিম বুলি অহাৰ বাবে আমাৰ এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ জ্ঞানৰ ভেটি মজবুত হ'ব। আৰু 1000 টকা কাটিছো ব্যক্তিগত স্বাৰ্থত। তৰাক জন্ম দিয়ে মাকে আমাক এৰি থৈ গুচি গ'ল। মই অকলে তাইক তুলি তালি ডাঙৰ দীঘল কৰিছো। তাই দেউতাকক বৰ ভাল পায় মই জানো। এতিয়াতো বায়েক এজনীও পাব। দেউতাকৰ পৰা লুকুৱাই কিছুমান কথা পাতিব। দৰদাম মিলিছে নে? মিলিছে মিলিছে। এয়া লওক, এবছৰৰ এডভান্স দি গ'লো। হ'ব, পাছে ফৰাই দিলেও হ'ব। হ'ব, ৰাখি থকচোন। হেৰি, মই গাড়ী পৰা বস্তুখিনি নমা। আমিও যাওঁ। হাফিজকা তুমিও আহা, তহঁত দুজনীও আছো। ডিগিটো লাহেকৈ খুলিবা, ঢেৰ বস্তু আছে। বৰ গধুৰ দায়িত্ব লৈছ মাজনী। কামবোৰ বৰ নিষ্ঠাৰে